নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ ঘৰুৱা বিধানৰ আজিৰ ভিডিঅ'টোলৈ। ৰাতি শোৱাৰ সময়ত আপোনাৰ কাষত শোৱা আপোনাৰ হাজবেণ্ড বা ৱাইফৰ বা আপোনাৰ বিচনাখনৰ কাষত হোৱা যিকোনো এজন ফেমিলি মেম্বাৰৰ যদি নাকৰ পৰা শব্দ ওলাই থাকে, তেতিয়াহ'লে কিমান অসুবিধা হয় সেইজনে বুজি পায় যিজনে এই সমস্যাত পৰে। সেইবাবে আজি নাকৰ পৰা শব্দ ওলোৱা, যাক স্নোৰিং বুলি কয়, তাৰ এটা অতি সহজ ঘৰুৱা বিধান দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আচলতে নাকৰ পৰা ঘৰঘৰণি শব্দ এই কাৰণে ওলায়, যেতিয়া নাকত অক্সিজেনটো অৰ্থাৎ উশাহটো সঠিকমতে যাব নোৱাৰে, উশাহ যোৱা ৰাস্তাটোত কিবা না কিবা ব্লক থাকে। এই ব্লকেজটো খুলিব পাৰিলে নাকৰ শব্দ ওলোৱাটো অতি সোনকালে কমি যায়। আৰু তাৰ বাবে অতি সহজ এটা ঘৰুৱা বিধান হ'ল, ৰাতি শোৱাৰ আগে আগে পিয়ৰ গৰুৰ ঘিউ অকণমান গৰম কৰি লৈ দুটোপাল দুইটা নাকৰ ফুটাত ড্ৰপাৰৰ সহায়ত দিব লাগে। আৰু এইটো বিধান কৰিলে অতি সোনকালে আপোনাৰ ফেমিলি মেম্বাৰৰ হাজবেণ্ড বা ৱাইফৰ যাৰে নাকৰ পৰা শোৱাৰ সময়ত শব্দ ওলায়, সেইটো অতি সোনকালে ভাল হৈ যাব। কেৱল এইটো মনত ৰাখিব যে গৰুৰ ঘিউ খাটি গৰুৰ ঘিউ লাগিব, বিশুদ্ধ গৰুৰ ঘিউ লাগিব, যিটো অলপমান বিচাৰিলে আপুনি নিশ্চয় পাব। বজাৰত পাব সচৰাচৰ বিশুদ্ধ নহয়। বিশুদ্ধ গৰুৰ ঘিউ বিচাৰি পেলাই আপুনি এইটো বিধান কৰিব পাৰে। অতি সহজ বিধান। আৰু চাব বেছি যাতে গৰম নহয়, অকণমান কুহুমীয়া টাইপ হ'লে দুটোপাল দিলে হ'ল। ডেইলি দিব পাৰে, কোনো ক্ষতি নহয়। এইটোৱে আছিল আজিৰ বিধান। এই ধৰণৰ বিভিন্ন সমস্যাৰ অতি সহজ ঘৰুৱা বিধান পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।